কে নিউজ অসমৰ এক বিশেষ সংবাদ লৈ ষ্টুডিঅ'ত মই ইমৰান। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এয়া এক পবিত্ৰ সময়, কিয়নো এইখিনি সময়ছোৱাতে অনুষ্ঠিত হৈ আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ। এই ৰমজান মাহৰ সময়ছোৱাতে ঠিঙত সংঘটিত হৈছে এক জঘন্য কাণ্ড, যি ঘটনাই স্তম্ভিত কৰিব আপোনাকো। এইবাৰ মছজিদ জ্বলোৱা পৰিলক্ষিত হ'ল দুষ্কৃতিকাৰী দলে। এই ঘটনা সংঘটিত হৈছে অসম মুলুকতে। এয়া ঠিঙৰ দৃশ্য চাওক। দুটা ফৈদৰ মাজত লগা কাজিয়াৰ সূত্ৰপাতৰ ফলশ্ৰুতিত পবিত্ৰ মছজিদ জ্বলাই দিবলৈ কুণ্ঠাবোধ নকৰিলে একাংশ নৰ অধমে। এই দৃশ্যই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে সৰ্বত্ৰে। এই জঘন্য ঘটনা সংঘটিত হৈছে ঠিঙৰ শোলগুৰি জানপাৰত সংঘটিত হৈছে এই ঘটনা। দুটা ফৌজৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড মাৰপিটৰ ফলশ্ৰুতিত এইদৰে মছজিদটো জ্বলাই দিছে এইসকল নৰধমে। জামাল উদ্দিন আৰু আব্দুল মান্নাছৰ নেতৃত্বত অহা এটা দলে মছজিদটো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। সেয়াই নহয়, তেওঁলোকে চূৰ্ণ বিচূৰ্ণ কৰি মছজিদটো এইদৰে অগ্নি সংযোগ কৰা পৰিলক্ষিত হ'ল। চাওক এই দৃশ্য আপোনালোকে দেখা পাই আছে আমাৰ স্ক্ৰীণত। এই জঘন্য কাণ্ডৰ দৃশ্য চাওক। এইদৰে এতিয়া পবিত্ৰ মছজিদতো অগ্নি সংযোগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই একাংশ নৰধমে। ঢিং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যদিও এতিয়াও অব্যাহত আছে এক অবৰ্ণনীয় পৰিৱেশ। আৰু এইদৰে কান্দি কান্দি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু যি দৃশ্য বন্দী হৈছে কে নিউজ অসমৰ কেমেৰাত, এই ঘটনাত আহত হৈছে পুৰুষ মহিলাসহ 5জনকৈ লোক। আমি পুনৰবাৰ কে নিউজ অসমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, পবিত্ৰ ৰমজান মাহতেই তেজেৰে এক প্ৰকাৰ ৰাঙলী হ'ল ঠিঙৰ শোলগুৰি জানপাৰ অঞ্চল। দুটা ফৌজৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ফলশ্ৰুতিত এইদৰে এটা মছজিদ জ্বলাই দিয়া পৰিলক্ষিত হৈছে। জামাল উদ্দিন আৰু আব্দুল মান্নাছৰ নেতৃত্বত অহা এটা দলে মছজিদ এটা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। আৰু কেৱল তাতেই তেওঁলোক ক্ষান্ত নাথাকি মছজিদটো পবিত্ৰ মছজিদ, য'ত নেকি নামাজ পঢ়া হয়, 5 ওয়াক্ত নামাজ পঢ়া হয়, আৰু এইদৰে এই মছজিদটোত অগ্নি সংযোগ কৰা পৰিলক্ষিত হৈছে মানৱৰূপী এইসকল নৰধমে। এই দৃশ্য বন্দী হৈছে কে নিউজ অসমৰ কেমেৰাত। এই ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে পুৰুষ মহিলাসহ 5জনকৈ লোক। সম্প্ৰতি আহতসকলক ঠিং FRU চিকিৎসালয়ত চিকিৎসাধীন। শোলগুৰি জানপাৰ গাঁৱৰ এডোখৰ মাটিৰ সীমা কেন্দ্ৰ কৰি সংঘটিত হৈছিল পূৰ্বৰ পৰাই ভূমি বিবাদ, আৰু ভূমি বিবাদৰ ফলশ্ৰুতিত এনেধৰণৰ এই অবৰ্ণনীয় পৰিৱেশ। চাওক এই দৃশ্য। এই অবৰ্ণনীয় পৰিৱেশে এক প্ৰকাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। দেওবাৰে পুৱা জামাল উদ্দিন আৰু আব্দুল মান্নাছৰ নেতৃত্বত অহা এটা দলে হাতত চোকা, অস্ত্ৰ, জাঠি, পিষ্টল লৈ এইদৰে মছজিদটো ধ্বংস কৰা পৰিলক্ষিত হয়। পবিত্ৰ ৰমজান মাহৰ সময়ছোৱাতে এইদৰে মছজিদটো ভঙা কাৰ্যক লৈ তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ঠিং অঞ্চলটোতে। আমি পুনৰবাৰ কে নিউজ অসমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, পবিত্ৰ ৰমজান মাহৰ সময়ছোৱাতে এইদৰে এটা মছজিদ ভঙা পৰিলক্ষিত হৈছে ঠিঙত। সমগ্ৰ অঞ্চলটোত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশ। ঠিঙৰ শোলগুৰি জানপাৰত সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড। এই ঘটনাটোৰ অন্তৰালত আছে জামাল উদ্দিন আৰু আব্দুল মান্নাছৰ নামৰ দুজনকৈ ব্যক্তিৰ নাম সাঙুৰ খাই পৰা পৰিলক্ষিত হৈছে। তেওঁলোকে মছজিদটো ভাঙিয়ে শান্ত নাথাকি এক প্ৰকাৰ অগ্নি সংযোগ কৰা পৰিলক্ষিত হয়। আৰু এই ঘটনাত ঠিং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিছে, লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যদিও সম্প্ৰতিও অব্যাহত আছে এক প্ৰকাৰ তীব্ৰ উত্তেজনাময় পৰিৱেশ। আৰু এই ঘটনাটোত পুৰুষ মহিলাসহ আহত হৈছে 5জনকৈ লোক, আৰু তেওঁলোক সম্প্ৰতি ঠিং FRU চিকিৎসাধীন। পূৰ্বৰ পৰাই শোলগুৰি জানপাৰ গাঁৱৰ এডোখৰ মাটিৰ সীমাক কেন্দ্ৰ কৰি চলি আছিল ভূমি বিবাদ, আৰু ভূমি বিবাদৰ ফলশ্ৰুতিত দেওবাৰে এইদৰে পবিত্ৰ মছজিদটোক জ্বলাই দিবলৈ কুণ্ঠাবোধ নকৰিলে একাংশ নৰধমে। আৰু এই ঘটনাই সম্প্ৰতি কেৱল ঠিঙতে নহয়, অসম জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কিয়নো এয়া হৈছে ৰমজান মাহ। ৰমজান মাহ বুলি কোৱাৰ লগে লগে পবিত্ৰ এটা মাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ, আৰু এই পবিত্ৰ মাহটোতে
এটা মছজিদ, যিটো মছজিদত 5 ওয়াক্ত নামাজ পঢ়া হয়, পবিত্ৰ আল্লাহৰ ঘৰ হিচাপে গণ্য কৰা হয়, তেনে ক্ষেত্ৰত এই মছজিদটো জ্বলাই দিয়া কাৰ্যত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ অঞ্চলবাসী কোনেও এই ঘটনাটোক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই, আনকি এইদৰে কান্দি কান্দি নিজৰ ভাষ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে একাংশ স্থানীয় নাগৰিকে। আচলতে ঘটনাটো কি হৈছিল সেই সন্দৰ্ভত যিগৰাকী ব্যক্তিয়ে ভাষ্য আগবঢ়াইছে সেই ভাষ্য আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। মন আছে জামালে, ফাইজুদ্দি, রাশিদ, আবার শরীফুল, শফিকুল, বয়নুল। কি কারণে ভাঙিলে মানে এটা হিমালয় লাগিছে, লাগি পেলাই এতিয়াতো সেই তাতকৈ কোলাব নোৱাৰিলে। তেতিয়া আহি কি কৰিলে, ৰাতি বুদ্ধি কৰিছে কি ৰাতিপুৱা সিহঁতৰ লগতো নোৱাৰিম এনেই মছজিদটো ভাঙি পেলাম। মছজিদ এটা আছে এইটো মছজিদ সেইটো কাৰণে সেইকাৰণে ভাঙি পেলাইছে। ইয়াত কি দেখিছো জুই লগাই দিছে হেৰিয়া জুই লাগাইছে বয়নুলে। ফোন কৰিছে যে এইটো ভাঙিছে, মছজিদটো জুই লগাই দিলে, ভাঙিলে। দুই ফজৰ সন্মুখীন হৈছে। এইটো আহত হৈছে নেকি কোনোবা মানুহ? আহত হৈছে, মাৰপিট হৈছে। মছজিদ ভাঙিছে জামালে, মনাসে, রাশিদে আর এই যে হেকিমুল্লাহ, এই বয়ানুলতো মজগুলো থেকে হতে ভাঙিছে মানে এই মাটি কাজিয়াটোৰ কাৰণে কালি কাজিয়া হৈছিলে, সেইকাৰণে আজি মানে আমাৰ লগত কাজিয়া নোৱাৰিলে, সেইকাৰণে ভাঙিছে। কিমান মানুহ আহিছে? বহুত মানে 20টামান হ'ব। হাতত কিবা আছিল নেকি? হাতত দাও, কোৰাল আৰু পিষ্টল টিষ্টল আছিলে, চুৰি চুৰি আছিলে। পিষ্টল দেখা পাইছা? পিষ্টল আমি মানে ভয়ত অহা নাই, দূৰৰ পৰা দেখুৱাইছোঁ। এয়া আছিল ধিঙৰ যি মছজিদত অগ্নিসংযোগ ঘটনা, এই অগ্নিসংযোগ ঘটনাৰ দৃশ্যৱলী। আৰু এনেধৰণৰ যি ঘটনা সংঘটিত হ'ল, এই ঘটনাই আকৌ এবাৰ প্ৰতীয়মান কৰা পৰিলক্ষিত হ'ল যে ধৰ্মৰ নামত তথা একাংশ লোকে ধৰ্মৰ ৰক্ষাৰ নামত মন্দিৰ মছজিদ জ্বলাই দিবলৈ যে কুণ্ঠাবোধ নকৰা পৰিলক্ষিত হ'ল, তেনেকৈ এক দিন অহা পৰিলক্ষিত হ'ল এইখিনি সময়ছোৱাত। আৰু এয়া হৈছে এক উদাহৰণ, এক অন্যতম উদাহৰণ বুলি ক'ব লাগিব। হয়তো ক্ৰমত লাহে লাহে মানুহৰ মাজৰ পৰা যি আধ্যাত্মিকতা, সেই আধ্যাত্মিকতা নোহোৱা হোৱা পৰিলক্ষিত হৈছে। আৰু তেনেকৈ এক ঘটনা সংঘটিত হৈছে এই ধিঙত। আৰু এই ধিঙৰ দৃশ্যটো, এই ধিঙৰ ঘটনাটোৱে প্ৰতীয়মান কৰা পৰিলক্ষিত হৈছে যে মানুহৰ একাংশ মানুহৰ যি আধ্যাত্মিকতা, যি ঈশ্বৰ ভগৱান আল্লাহৰ নামত তেওঁলোকৰ যি বিশ্বাস আস্থা ক্ৰমাৎ নোহোৱা হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলশ্ৰুতিত এতিয়া এনেধৰণৰ একাংশ নৰৰূপী নৰ অধমে মছজিদ জ্বলাই দিবলৈ কুণ্ঠাবোধ কৰা পৰিলক্ষিত নহ'ল।